নমস্কাৰ বিকাশ দা ইয়াত কেইটামান গুৰুত্বপূৰ্ণ আলোচনা কৰিছে কুকুৰৰ মূল্য হ'ল আপোনালোকে ৬০০০ স্কিপ নকৰি পুৰা ভিডিওটো অসমত মানুহ বিক্ৰী হৈছে ১২৫০ টকাত আৰু অসমত মানুহ বিক্ৰী হৈছে ১৫০০ টকাত দাদা কেতিয়া কোনো কাৰণত হিন্দু মুছলমান আপোনাৰ কৈ পোৱা নাছিলে এওঁলোকে হিন্দু মুছলমান নকৰিলে মানে দিন হ'লে ৰাতি নোপোৱা ৰাতি হ'লে দিন নহয় এটা ননু মহন্ত বা বাঁহী মহন্ত আপুনি মোতকৈ বেছি ভালকৈ ক'ব হিমন্ত বিশ্ব শৰ্মাই মোক পইচা নিদিয়ে কটিত লাট দি থাকে বিজেপি ফেদা খোৱাবিলাকৰ কথা কৈছোঁ যিবিলাক আপোনাৰ চেলা চামুণ্ড মিঠাতেল দিব বোলে মানে ইমান বছৰে থু দি মাৰিলে অহা বছৰৰ পৰা মিঠাতেল দি মাৰিব মুখ্যমন্ত্ৰী মোৰ লগত আছে ২৬ত বিয়া ২৬ এণ্ডিঙত বিয়া পাতিম যে এমাহ হৈ গ'ল আমি জুবিনদাৰ ন্যায় পোৱা নাই সকলোৱে মাত মাতি আছো মোৰ লগত বৰ্তমান বীৰ লাচিত থানা অসমৰ কেইবাজনো সতীৰ্থ লগতে উপস্থিত আছে বিকাশ অসম বৰ্তমান সময়ত ফেচবুকত একদম হাহাকাৰ সৃষ্টি কৰি থকা এজন বিশেষ ব্যক্তি যিজন ব্যক্তিয়ে এটা চিঞৰ মাৰ ভাইহঁত বুলি ক'লে ৫০,০০০ মান কমেণ্ট আহে আৰু মুখ্যমন্ত্ৰীৰ দৃষ্টিগোচৰ হয় মুখ্যমন্ত্ৰীয়ে ক'ৰবাত নহয় ক'ৰবাত অকণমান ভয় কৰে বিকাশ অসমক ৩,৪০,০০,০০০ মানুহৰ মাজত যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে বিকাশ অসমৰ নামটো যে তেখেতে মনত ৰাখিছে ল'বলৈ যে বাধ্য হৈছে মই তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ চাগে ক'ৰবাত নহয় ক'ৰবাত ভাল কামেই কৈছোঁ চাগে যিটো কাৰণতে তেওঁলোকে এনেকুৱা ধৰণৰ নাম ল'বৰ কাৰণে আমাৰ কামৰ ফচলৰ যোগেদি তেওঁলোকে নাম ল'বৰ কাৰণে বাধ্য হৈছে কিন্তু তেওঁৰ তলত থকা যিখিনি চালা চেমুণ্ডা ১৫০০ টকা মাহেকত পালেও পালে কেতিয়াবা নাপালেও নাই তেওঁলোকক খালি এটা কথাই ক'ব বিচাৰিছোঁ যে আপোনালোকে এই ১৫০০ টকাত আপোনালোকে নিজক বিক্ৰী কৰিছে আজি ভালদৰে যদি আপুনি ভালকৈ চায় নাগালেণ্ডত বিকিবলৈ যোৱা এটা কুকুৰৰ মূল্য হ'ল ৬০০০ টকা কিন্তু অসমত মানুহ বিক্ৰী হৈছে ১২৫০ টকাত আৰু অসমত মানুহ বিক্ৰী হৈছে ১৫০০ টকাত নাগালেণ্ডত এটা কুকুৰৰ দামেই হ'ল ৬০০০ টকা বাকী মই আপোনাক বেছি কথা কৈ নাথাকোঁ মানে এতিয়া গম পাইছেনে নাগালেণ্ডৰ কুকুৰা আমাৰ ইয়াতকৈ বেছি মূল্য ইয়াত আকৌ ১২৫০ টকাত মানুহ বিক্ৰী হৈছে ১৫০০ টকাত মানুহ বিক্ৰী হৈছে মাজনী মামনি আঁচনিৰ নামত বিক্ৰী হৈছে জুবিন দাই যদি ন্যায় নাপায় ন্যায় নামৰ শব্দটো অভিধানৰ পৰা সংবিধানৰ পৰা উলিয়াই দিয়ক আঁতৰাই দিয়ক বিগত দিনত এনেকুৱা বেয়া ইতিহাস আছে যে অভিনীলৰ ক্ষেত্ৰত আমি দেখিছোঁ নাপালোঁ জোনমণি ৰাভাৰ ক্ষেত্ৰত CBI অহাৰ পিছত আমি ন্যায় নাপালোঁ তাত আমাৰ গোটেইবিলাক বিষয়ে সন্দেহ আৱৰ্তত আছিলে আমি জংকাৰ ক্ষেত্ৰত ন্যায় নাপালোঁ এতিয়া এওঁলোকক যদি আমি যদি কওঁ যে শ্যাম কানু শেখৰ গোস্বামী বা সিদ্ধাৰ্থ শৰ্মাক আপোনালোকে ৰাইজৰ মাজত এৰি দিয়ক হয় আপোনালোকে জামিন দি দিয়ক তেতিয়াহ'লে আমি ৰাইজে মিলি ভাগ কৰি কামখিনি কৰি পেলাম নহ'লে আপোনালোকে এনকাউণ্টাৰ কৰক তেতিয়া এনকাউণ্টাৰ কৰক বুলি ক'লে তেওঁলোকৰ আকৌ যিবিলাক মুখপাত্ৰ থাকে টকশ্ব'ৰ তেওঁলোকে তেতিয়া কয় আইনৰ দোহাই পিনে কথা কয় এইজনে অসাংবিধানিক কথা কৈছে বিকাশ অসমে আপোনাৰ ন্যায় বিৰুদ্ধে গৈ পিনে কথা কৈছে অসাংবিধানিক শব্দ ব্যৱহাৰ কৰিছে তেতিয়া মই তেওঁলোকক সুধিব বিচাৰোঁ যে বিগত এই ১.৫ বছৰত যে মোৰ দেন আপোনাৰ ৫টাতকৈ যে ভুৱা এনকাউণ্টাৰ হ'ল DGP GP সিং আৰু ভাস্কৰজী মহন্তক আপোনাৰ DGP কালত তেতিয়া কোনখন সংবিধান BNS IPC বা CRPC আধাৰত তেওঁলোকক মুক্তভাৱে হওক বা তেওঁলোকক লুকাই চুকুৰি হওক এনকাউণ্টাৰ কৰা হৈছিলে একেখন আইন এতিয়া এই মুহূৰ্তত ক'ত গ'ল জুবিন গাৰ্গ ডাঙৰীয়া অসমৰ সম্পদ হাত থবক বহিৰাগত একাংশ ব্যক্তিয়ে হওক বা অসমৰ দুষ্কৃতিকাৰীয়ে শেষ কৰি পেলালে বহুতে ভাবিছে যে এতিয়া যে ইমানকৈ মাত মাতি আছে সকলোৱে ভাবিছে যে চৰকাৰৰ এগেইনষ্টত মাত মাতি আছে বিজেপি চৰকাৰৰ এগেইনষ্টত বিকাশ অসমে মাত মাতি আছে কি ক'ব সেইখিনি ১৫০০ টকীয়া ভক্ত এই মানে মাথাত কোনো চিন্তা শক্তি নথকা মাথাত মামৰে ধৰাখিনি কৰি আছে মই মুখ্যমন্ত্ৰী এগেইনষ্টত বিজেপি এগেইনষ্টত এইটো মোৰ খুব নহয় মই বিজেপিকো ভোট মাৰি পাইছোঁ মানে প্ৰাৰ্থীজনক গুৰুত্ব দিওঁ পাৰ্টিক গুৰুত্ব নিদিওঁ মোৰ কেম্পেইনটো হ'ল নট এগেইনষ্ট অফ বিজেপি নট এগেইনষ্ট অফ গভৰ্ণমেণ্ট নট এগেইনষ্ট অফ মুখ্যমন্ত্ৰী মোৰ কেম্পেইনটো হ'ল যে মুখ্যমন্ত্ৰী শাসনৰ কালত দক্ষ যোগ্য সুযোগ্য ব্যক্তিজন বুলি কোৱা ব্যক্তিজনৰ ৰাজনৈতিক জীৱনৰ কালত সেয়া জুবিন গাৰ্গ ডাঙৰীয়া কেনেকৈ মৃত্যু হ'ল প্ৰকৃত সত্য পৰিয়াল শুভাকাংক্ষী অসমবাসীয়ে জানিব লাগিব আৰু ন্যায় পাব লাগিব মোৰ সেইটোক লৈহে ফাইট মই যে কিছুমানে যে কৈ আছে ২০২৬ত এনেকৈ ফটো বনাই বনাই দিছে অখিল গগৈক আপুনি মুখ্যমন্ত্ৰী বিচাৰেনে মাজতে দিছে লুইনক বিচাৰেনে বা দিছে গৌৰৱক বিচাৰেনে হিমন্ত বিশ্ব বিচাৰে অপশ্যন দিছে মই এই চেপ্টাৰবিলাকো ইয়াত আলোচনা কৰাটো বিচৰা নাই সেইটো হ'ল ওৱান কাইণ্ড অফ ডাইভাৰ্চন সিদিনা মই যেতিয়া সেই কটি চেলেকা ১৫০০ টকীয়া ভক্তবিলাকে মোক পাছত লাগিছিলে এতিয়া ৰবিতা পাছত লাগি আছে আৰু মই লাহে লাহে গম পাইছোঁ যে গৰিমা বৌকো এতিয়া হেনো তেওঁলোকে টাৰ্গেট কৰিব কাৰণ সিহঁতৰ যিটো মানে IT চেলৰ টীম সেই টীমত মোৰ মানুহতে ভৰাই দিছোঁ মই গোটেই ইনফৰ্মেশ্যনবিলাক পাই থাকোঁ আৰু কথাটো এনেকুৱা ধৰণৰ তেওঁলোকে এই জুবিন অনুৰাগী প্ৰকৃত অনুৰাগী যিখিনিয়ে ১ মাহৰ আগতে দাদাৰ বেয়া খবৰটোৰ পৰা লাগি আছে তেওঁলোকে এইখিনি ক্ষেত্ৰত মই সাহস আৰু উদ্দীপনা দি আহিছে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰত্যেকটো ক্ষেত্ৰতে
মই দেখিবলৈ পাইছোঁ যে এই আপোনাৰ জুবিনদাৰ 4 লাখ কিবা যিটো হেছটেগ আছিলে তাক 1 মিলিয়নৰ পৰা 3 মিলিয়নলৈ অনালৈকে গোটেইখিনি উঠি পৰি লাগিছে আৰু তেওঁলোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি এটা টাৰ্গেট কৰিছোঁ যে অসমৰ যিকোনো হেছটেগ ক্ৰছ কৰিলে নৰ্থ ইষ্টৰ যিকোনো হেছটেগ ক্ৰছ কৰোঁ অৱস্থা ইতিমধ্যে ক্ৰছ কৰিছে আমি বিচাৰিছোঁ যে ভাৰতৰ সকলোতকৈ বেছিকৈ থকা হ'ল আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ 13 মিলিয়ন হেছটেগটো ক্ৰছ কৰিব লাগিব আৰু ছ'চিয়েল প্লেটফৰ্মৰ যিখন যুদ্ধ এই যুদ্ধখনত আমি বিচাৰিছোঁ নিৰন্তৰে চলি থাকিব আৰু এই যুদ্ধ ন্যায়ৰ যুদ্ধ হয় আৰু এই যুদ্ধ মোৰ দেউতাৰ ক্ষেত্ৰত যদি হয় মাৰ ক্ষেত্ৰত যদি হয় আহি থকা দিনত যদি মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা পীযুষ হাজৰিকা গৌৰৱ গগৈ অখিল গগৈ বা লুইনজ্যোতি গগৈ যাৰ ক্ষেত্ৰত হ'লেও এই যুদ্ধখন আমি ন্যায় প্ৰাপ্তিৰ কাৰণে যুদ্ধ কৰিমেই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক মই এটা মোৰ ফালৰ পৰা এজন সৰু মানুহ মই আপুনি মোৰ নামটো সেইদিনাখনি লৈছে ভাললৈ লৈছে নে কাললৈ লৈছে মই নাজানিম এইটো পিছতে গম পাম কিন্তু আপোনাক মই এটা কথা ক'ব বিচাৰোঁ আপোনাৰ লগত যিখিনি এডভাইজাৰ আছে তেওঁলোকৰ মানে মাথা ব্ৰেইনটো মানে পাব্লিকৰ ইম'চনৰ ৱেভৰ লগত চলা নাই দুদিনৰ আগত কৈ দিলে মই জুবিন আমিও জুবিন ঠিক আছে মই মানি লৈছোঁ আপুনি জুবিন বা আমিও জুবিন বুলি কৈছে অ'কে তেওঁলোকে টেগলাইন এটা দিছে মানি লৈছোঁ দাদাৰ ভালৰ কাৰণে কৈছে কিন্তু দাদাৰ ভাগৰ আদৰ্শখিনি ক'ত বিজেপিয়ে গান গাব নোৱাৰিব পাৰে কিন্তু বিজেপিয়ে দাদাৰ প্ৰথম আদৰ্শ আছিলে গছ কটা নাছিলে দাদা ঢুকুৱা এসপ্তাহ ভিতৰতে গছ কাটি দিলে আপোনাৰ দীঘলী পুখুৰী দাদাই কেতিয়া কোনো কাৰণত হিন্দু মুছলমান আপোনাৰ কৈ পোৱা নাছিলে এওঁলোকে হিন্দু মুছলমান নকৰিলে মানে দিন হ'লে ৰাতি নোপোৱা ৰাতি হ'লে দিন নহয় দাদাই কেতিয়াও কোনো কাৰণত কেব বা কাৰ মানা নাছিলে কিন্তু এওঁলোকে দেখোন কেব আৰু কাৰ দেখোন বুকুচাত লৈ লৈছে দাদাই কেতিয়াও কোনো কাৰণত এই সহজ সৰল দুখীয়া মানুহখিনিক মানে ইগন'ৰ কৰা নাছিলে কিন্তু অসমত এতিয়া সহজ সৰল মানুহৰ কোনো ইয়াত গুৰুত্ব নাই বহিৰাগত ব্যক্তি কেৱল আগ্ৰাসন আদানী আম্বানী ইয়াত কেৱল অপশাসন আৰু ইয়াত তেওঁলোকে কেৱল অসমখন ক্ষীয়তী গাই নিচিনাকৈ এজনী জাৰ্চি গাই নিচিনাকৈ গাখীৰ খীৰাই আছে ইয়াৰ পৰা গাখীৰ লৈ গৈ আছে এইফালে এই গৰুজনীক যে আপোনাৰ ঠিক আছে আমাৰ ইয়াৰ পৰা তুমি গাখীৰ নিচাম ক'বলগীয়া একো নাই কিন্তু গৰুজনীকতো এটলিষ্ট তোমালোকে ঘাঁহ কেইডালমান দিয়া এওঁলোকে কি কৈছে এতিয়া নুনু মহন্ত বা বাঁহী মহন্ত আপুনি মোতকৈ বেছি ভালকৈ ক'ব এই নুনু মহন্ত বাঁহী মহন্ত সিদ্ধাৰ্থ শেখৰক এওঁলোকক ইমান ৰক্ষণাবেক্ষণ দিয়াৰ কাৰণটো কি মই বিচাৰিছিলোঁ যে এওঁলোকক একদম চিধা চিধিকৈ বাহিৰলৈ আনিব লাগে দৰকাৰ হ'লে এনেকৈ শ্বুট কৰি দিব লাগে এনকাউণ্টাৰ কৰি দিব লাগে দৰকাৰ হ'লে চৰকাৰ কৰি দিব লাগে আমি কোৱা নাই কোনে কৰিলে নাজানো পাব্লিকৰ সন্মুখত ঠুকি দিব লাগে কথা শ্বৰ্ট হ'ব লাগে আৰু মানে আজিকালি ইমান লাম্বা একো বস্তু কোনেও ভাল নাপায় শ্বৰ্ট কৰিব লাগে আৰু চৰকাৰখন তেতিয়া বিগত দিনত একেটা ঘটনা ঘটিছে এতিয়াও হৈ যাব ৰাতি ফুৱাবলৈ নিব লাগে নহ'লে আৰু এটা কাম কৰিব পাৰে সেইটো প্ৰপ'জেলটো মই প্ৰথম দিছিলোঁ এই গোটেই 6টা 7টা অপৰাধীৰ নামত এটা দাম ব্ৰঞ্জ বা লোহাৰ এটা ষ্টেচু বনাব লাগে ধুনীয়াকৈ একদম মূৰ্তি বনাব লাগে কাণত ধুই পিনে আঁঠুকাই থাকিব এখন উদ্যান বনাই দিব লাগে মানে শ্যাম কানু সিদ্ধাৰ্থ কুলাংগা উদ্যান নাম দিব লাগে বাহিৰৰ ফৰেনাৰ্ছবিলাক আহিব ইয়াতে ফুৰিবলৈ আহিব তাৰপৰা চেণ্ডেল খুলি সেই একদম চেণ্ডেলে সিহঁতক চাটপ দিব প্ৰজন্ম সেই সিহঁতক মানুহে মাৰিব আৰু প্ৰজন্ম জুবিন গাৰ্গ কি আছে সকলোৱে আলোচনা কৰিব সকলোকে সৰ্বত্ৰে এটাই অনুৰোধ থাকিব ইয়াত নন পলিটিকেল এজেণ্ডা ৰাখক কংগ্ৰেছ বিজেপি সকলোকে মই এটাই কথা ক'ম যে আপোনালোকে নিজৰ কংগ্ৰেছ বিজেপি এজেপি ৰাইজৰ দলৰ পোচাকযোৰ খুলি থোৱা হওক দল সংগঠন আছু AJYCP বিল আছি থানা অসম আটাছু বা অসমীয়া যুৱ মঞ্চ যিয়ে নহওক লাগিলে সকলোৱে নিজৰ পোচাকযোৰ আমি বাহিৰত খুলি আমি সৰ্বত্ৰে এটাই চিঞৰ যে জুবিন দাক ন্যায় লাগে কাৰণ জুবিন দাৰ নিচিনা মানুহে যদি ন্যায় নাপায় আহি থকা দিনত পীযুষ হাজৰিকা যদি নাইকিয়া হৈ গুচি যায় হিমন্ত বিশ্ব শৰ্মা যদি নাইকিয়া হৈ যায় অখিল লুইনো যদি নাইকিয়া হৈ গুচি যায় শৃংখল অন্তপানী ফুকন যদি বা সমুজ্জ্বল দাস যদি নাইকিয়া হৈ গুচি যায় বা বসন্ত গগৈ যদি নাইকিয়া হৈ গুচি যায় তেতিয়াহ'লে মানে আমি একো কোনো কাৰণত মাত মাতিব নোৱাৰিম কাৰণ অসমে কেতিয়া কোনো কাৰণত ন্যায় শব্দটো ব্যৱহাৰ কৰিব পৰাই নাই আৰু কথাটো এটাই হয় আপুনি চাবচোন জাকে জাকে যে মানুহবিলাক ওলাই আহিছে এইটো ন্যায়ৰ কাৰণে কেম্পেইনিং নে এইটো ইলেকশ্যনৰ কাৰণে কেম্পেইনিং আৰু এনেকৈ কথাবিলাক এনেকুৱাকৈ কয় যেন এতিয়া জুবিন গাৰ্গ ডাঙৰীয়াক ন্যায়ৰ কাৰণে কথাবিলাক তাৰ লগত মানে প্ৰাসংগিক হ'ব লাগে এতিয়াতো এখন কোনো নিৰ্বাচনৰ বৈতৰণী সভা নহয় ইয়াত কংগ্ৰেছ বিজেপিৰ কথা কেনেকৈ আহিলে ইয়াত হিন্দু মুছলমানৰ কথা কেনেকৈ আহিলে এখনো ধৰ্মীয় কিবা আলোচনা নহয় গতিকে ইয়াত হ'ব লাগে অনলি ফ'কাছ হ'ব লাগে জুবিন গাৰ্গ অনলি ফ'কাছ হ'ব লাগে ন্যায় যি জুবিন গাৰ্গে জীৱিত কালত অসম আৰু অসমীয়াৰ কাৰণে ইমানখিনি কাম কৰি থৈ গ'ল চাওক 38টা গান 40টা লেংগুৱেজ পাহৰি যাওক আপুনি জুবিন গাৰ্গ ডাঙৰীয়া অসমৰ কাৰণে বহুত কিবা কিবি কৰি থৈ গ'ল যিটো কাৰণতে সুশান্ত সিং ৰাজপুতৰ নিচিনা ব্যক্তিও স্থান নাপালে কিন্তু জুবিন গাৰ্গ ডাঙৰীয়াৰ শিল্পীৰ ভিতৰত 2য় স্থান ৱৰ্ল্ডৰ 4ৰ্থ স্থান তেওঁ মৃত্যু গতিকে যিজন ব্যক্তিয়ে একেদিনাই হামিং কিং অফ ৱৰ্ল্ড নট ইণ্ডিয়া নট এছিয়া ৱৰ্ল্ড আৰু যিজন ব্যক্তি নামেৰে নামাকৰণ হৈ গুচি গ'ল গুগলত এই লেকটো ছিংগাপুৰৰ সেইজন ব্যক্তিয়ে জীৱিত কালত দিলে মৃত্যু কালৰ পিছতো মৃত্যু হোৱাৰ পাছতো দি থৈ গৈছে গতিকে জুবিন গাৰ্গ ডাঙৰীয়া যিজন ব্যক্তিৰ মৃত্যুৰ সময়ত 20-25 লাখ মানুহ গোট খাইছে
যাৰ মৃত্যুৰ চাঙিখন ধৰিবৰ কাৰণে হাজাৰ মানুহ আগবাঢ়ি আহিছে, য'ত আমি ঘৰৰ কাষত কোনোবা মানুহ মৰিলে মৰি হালিলে গ'লে ঘৰত আহি গা ধুওঁ, তেনে ক্ষেত্ৰত আমি সোণাপাত আমি গৈ দিনে ৰাতি থাকোঁ, গা চা ধোৱা কোনো কথা নাথাকে। য'ত সৰ্বধৰ্মীয় আলোচনা হৈছে, য'ত সৰ্বধৰ্মীয় আলাপ আলোচনা আছে, হিন্দু মুছলমান সকলো ধৰ্মীয় মানুহে আহি পিনে তাত কোনোবাই আপোনাৰ ধৰি লৈছোঁ তেওঁলোকৰ নিজৰ নিজৰ ষ্টাইলত দাদাৰ আত্মা চিৰশান্তিৰ কাৰণে প্ৰাৰ্থনা কৰিছে, ন্যায় প্ৰাপ্তিৰ কাৰণে যুঁজ দিছে। এই জুবিন গাৰ্গৰ ডাঙৰীয়া ক্ষেত্ৰত আমি কি কৰিছোঁ, হিন্দু মুছলমান আমি কি কৰিছোঁ, ৰাজনীতি। দাদাই নিজে কৈছে পলিটিক্স নকৰিবা বন্ধু। মই বিচাৰোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে, মানুহ মৰণশীল, আপুনি মৰিব ময়ো মৰিম, সকলো মৰিব, আমিতো ইমৰ্টেল নহয়। গতিকে মৃত্যুৰ পাছত যাতে মাননীয় মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গ ডাঙৰীয়া আত্মাক লগ পাই যাতে ক'বগৈ পাৰে, মই পৰজনমক বিশ্বাস কৰোঁ যে, কাৰণ ইয়াত স্পেচিয়েল এটা শব্দ লুকাই আছে, কাৰণ দাদাৰ অলৌকিকতাৰ পৰা জানিব পাৰি যে তেখেত নৰ্মেল নাছিলে, যাতে ক'বগৈ পাৰে যে জুবিন মই একো নহ'লেও মোৰ জীৱন্ত কালত যে যিমান পাপ কৰিলোঁ, যিমান মই মানুহৰ ওপৰত মই তো এতিয়া কথা হ'ল যে দাদাই যিমানখিনি কথা ক'লে সঁচা কথা কৈছে। ইয়াত চৰকাৰলৈ সমালোচনা কৰা কথা ইয়াত প্ৰশ্ন নাহে। অসমৰ জনতাই বিচাৰিছে, জুবিন দাৰ ন্যায় বিচাৰিছে, সেইটোৱে লাগে। ইয়াত চৰকাৰ ভাল বেয়া, ইয়াত চৰকাৰলৈ কিয় আলোচনা কৰিব। তো এনেকুৱা ভিডিঅ' পাবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰাই দিব। জয় অসম, ধন্যবাদ।